না এতিয়া জানা এতিয়া আমি ডাঙৰ ডাঙৰ মান খাব শিকিব লাগিব না পঢ়াটোৰ নাম কি আমাৰ কোনটো পাঠ কৰি আছো সংখ্যা আৰু সংখ্যা আৰু প্ৰক্ৰিয়া ঘৰৰ পৰা কিছুমান কাৰ্ড বনাই লৈছিলো না এই কাৰ্ডবোৰ মই দিয়া দিয়া একটা জমা দিয়া কাটবো একটা জমা দিয়ে সকলে কাটবো নিজের নিজের দ্বারা দোয়া ডাউন ডাউন করে লিখে আনবো লাগিব ইয়াতে তোমালোকে লিখে নিছা না কেবল এটা একটা লিখে নিছা এক 10 কত হাজার এনে ধরে না এতিয়া এইটো দেখা পাইছা নে यस স্যার এটি কি মানে হইছে 1 কোটি কোটি গুণ ইয়াতে শুরু মই তোমালোকে ভাগ করে দিয়া হা এককবোৰ বেলেগ কৰিব লাগিব একজনে লোৱা এৰ পৰা দহবোৰ আৰু একজনে লোৱা কত আটজন আইছে নহয় আটজনে তুমি একক বাছা একক বুলোৱা তুমি দল বুলোৱা আমি দল লৈ থাকা প্ৰথমতে এইবোৰ কাগজ যদি এইবোৰ ভাগ কৰিব লাগে কেইটামান নকলে লোৱা নিজৰটো ৰাখি আৰু বাকীবোৰ মাজত থৈ দিয়া হয়নে নাই হা তেতিয়া ওলাই যাব নিজৰটো ৰাখি বাকীবোৰ থৈ দিয়া একক পাইছা এতিয়া মই ইয়াতে কেইখনমান কাৰ্ড আনিছো দেখা পাইছানে ইয়েস স্যাৰ আমি এককৰ পৰা কোটি লৈকে ইয়াতে লিখি লম ইয়েস ইয়েস স্যাৰ কি লিখিছো এইটো কি লিখিছো এইটো ইয়াৰ পিছত কি হ'ব আসুন এজন এজনকে সুলতানা হা হরিদীপা হা আসুন রাফিকা জেলেকা হা মরিয়ম একজনে ইয়াতে লৈ এগুলো ছুঁয়ে থাকা এইফালে চাই থাকা ধরা একটু ধরা দেখা পাইছে না সকলে কিমান আছে ইয়াতে 41 বুঝি পাইছা এককৰ স্থানত কিমান আছে 1 দহকৰ স্থানত 4 শতকৰ স্থানত 6 হাজাৰৰ স্থানত 3 আৰু অধিকৰ স্থানত 5 আছে এতিয়া ইয়াৰ মৰিয়ম নাম হয় না মৰিয়ম কি কৰিব অধিকৰ স্থানৰ পৰা 5 টো গুচাই 5 টো এবাৰ গুচাই দিম আমি গুচাই দিয়া তুমি এবাৰ ঠিক হৈ থাকা এতিয়া কিমান হৈছে একক ইয়াতে এটো কিমান 4 দহ আৰু 6 কত 3000 কিমান হৈছে 641 হৈছে না একক দহ শতক এই তিনিটা হৈছে আমাৰ এককৰ ঘৰ বুলি লিখা আছে কিতাপত আছে নে কিতাপত আৰু হাজাৰ আৰু অযুতটো কিহৰ স্থানত লেখা আছে হাজাৰৰ স্থান বুলি লিখা আছে হয়নে ইয়েস স্যাৰ কিমান হ'ব 73600 বুঝি পাইছানে সকলে এতিয়া ইয়েস মনি হ্যাঁ ইয়েস স্যার কি গন্ত আগতে এইবোৰত গণনা কৰিছিল বুঝি পাইছা ইয়েস স্যার এটা আছে একক দহ শতক দেখিছা ইয়েস স্যার এই যন্ত্ৰটোৰ নাম কি এবেকাস এতিয়া মোবাইল ক্যালকুলেটর এইবোৰত হিসাব নিকাশ কৰে আৰু আগতে কি কৰিছিল এইবোৰত হিসাব কৰিছিল বুঝি পাইছা মনিষাই গণিছিল ইয়াতে কেইটা মনি আছে 4টা আমি
কম বেশি কৰিব পাৰো দেখা পাইছা আৰু ৰঙো বেলেগ বেলেগ আছে নে আজি আমি সংখ্যাৰ স্থানীয় মানৰ বিষয়ে ভালদৰে শিকিম আৰু তাৰ বাবে কি কৈছিলো তোমালোকক নামে বেটা আমি যদি এই প্রথম ইয়াতে তিনটাল গুণা আছে নে প্রথম ডালক যদি কও একক একক লিখাই আছে ইয়াতে দেখা পাইছে নে ইয়াতে দহক লেখা আছে ইয়াতে শতক লেখা আছে নে এককৰ ঘৰত কেইডাল মণি আছে 4টা আৰু দহকৰ ঘৰত 3টা আৰু শতকৰ ঘৰত 1ডাল 2টা একক ঘৰত কেইটা মণি আছে 4টা দহকৰ ঘৰত কেইটা 2টা আৰু শতকৰ ঘৰত 3টা তেতিয়াহ'লে কিমান হৈছে ইয়াতে কিমান হৈছে 3 2 4 4 একক 2 10 3 এতিয়া সংখ্যাৰ স্থানীয় মান বুজি পাইছানে তিনি কোন স্থানত আছে তিনি আৰু 2 কোন স্থানত আছে তেতিয়াহ'লে আমি লিখিম কেনেদৰে লিখিলে আমি এনেদৰে লিখিম 3 শতক